হেল্ল' সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ। আপোনালোকে অৰ্গেঞ্জাত এই ডিজাইনটো কাপোৰৰ খুব বিচাৰি আছিলে, তো মই ভাবিলোঁ আপোনালোকক ছেইম ডিজাইন কিন্তু অৰ্গেঞ্জা নহয়, মিক্স পাটৰ হয়। কালেকশ্যনটো নতুনকৈ ষ্টক হৈছে, গতিকে মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এটা পাব ব্লেক কালাৰ, দেখিছেনে? একদম ছেইম ডিজাইন হয়, সকলোখিনি একেই, খালি সেইটো অৰ্গেঞ্জাত আছিলে আৰু এইটো মিক্স পাটত আছে। ভিতৰত এনেকৈ ডিজাইন পাব। এটা কালাৰ হৈছে ব্লেক, এইটো দেখিছেনে? আৰু নেক্সট এটা কালাৰ আহিছে এইটো অৰেঞ্জ। নেক্সট এটা কালাৰ আহিছে অৰেঞ্জ কালাৰ। ছেইম ডিজাইন, খালি ইয়াৰ কাপোৰটো মিক্স পাট হয় আৰু সেইটো আছিলে সম্পূৰ্ণ চাদৰখন অৰ্গেঞ্জা আৰু মেখেলাখন ছেমি পাটৰ আছিলে, কিন্তু এইটো কালেকশ্যন সম্পূৰ্ণ মিক্স পাটৰ হয়। দেখিছেনে এইটো ডিজাইনটো? ষ্টকটো অহাৰ লগে লগে মই আপোনালোকক আপডেট কৰিছোঁ, পিছত নক'ব আকৌ যে মই নাপালোঁ বুলি। সোনকালে ল'বলৈ নাপাহৰিব। আৰু এটা আহিছে এইটো ডিজাইন দেখিছেনে? এইটো হৈছে ব্লু কালাৰত এনেকৈ পিংক কালাৰ গুণা কৰা হৈ আছে। এইটো মিক্স পাটৰে হয়। আপোনালোকে জনাবচোন এই কালেকশ্যনকেইটা আপোনালোকে মিছ'ৰ পৰা ল'ব বিচাৰে নেকি? মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।